নমস্কাৰ বন্ধুসকল, আজি এটি বিশেষ ভিডিঅ'লৈ আমি আগবাঢ়িছোঁ। এই বিশেষ ভিডিঅ'টিত এটি বিশেষ বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই বিশেষ বস্তুটি হ'ল হাতেৰে নিৰ্মিত এটি উপহাৰ, জন্মদিনৰ এটি উপহাৰ। এই উপহাৰটি বনাইছে আমাৰে ভতিজী ছোৱালী, মৰমৰ ভতিজী ছোৱালী দলিস্মিতা ডেকা। তাই মহৰ্ষি বিদ্যা মন্দিৰৰ 7ম শ্ৰেণীৰ ছাত্ৰী আৰু তাই এই জন্মদিনৰ উপহাৰটি তাই ভনীয়েক মোৰ ছোৱালী কংকনা ডেকাৰ আজি জন্মদিন উপলক্ষে এইটো বনাই আনিছে। 4 দিন কষ্ট কৰি তাই বিশেষভাৱে সহায় লৈছে, মোবাইলৰ ইউটিউবৰ পৰা অলপ সহায় লৈছে আৰু তাই বেছি অংশ নিজস্ব সৃষ্টিধৰ্মী যিটো মন ইয়াক লৈ তাই এইটো বনাইছে আৰু ইয়াত নিশ্চয় চাবলগীয়া আপোনালোকেও বিচাৰি পাব। আৰু ইয়াৰ লগতে অকল এই বস্তুটোৱে নহয়, এনেধৰণৰ আৰু বিভিন্ন ধৰণৰ বস্তু তাই বনায়। মই আপোনালোকক আৰু এটা বস্তু দেখুৱাব বিচাৰিছোঁ। এনেধৰণৰ বস্তুবিলাক আৰু বিভিন্ন ধৰণৰ বস্তু বনাই আছে। গতিকে এইবিলাক কৰি তাই খুব ভাল পায়। মোবাইলত যিকোনো ভিডিঅ' গেমেই হওক বা এইবিলাক খেলি নাথাকি তাই এনেধৰণৰ বস্তুবিলাক বিচাৰে। গতিকে এই বিশেষ বস্তুটি আপোনালোকলৈ দেখুৱাবৰ কাৰণে মই আমাৰ দলিস্মিতা ডেকাক মই আগবঢ়াই দিছোঁ। তাই বিশেষ ধৰণে এইবিলাক বাৰ্থডেৰ জন্মদিনৰ বিশেষ ধুনীয়া হাতৰ আখৰেৰে এইবিলাক লিখি আনিছে আৰু লগতে বিভিন্ন ধৰণৰ কাৰ্ডবিলাক আছে। ইয়াৰ ভিতৰত কাৰ্ডবিলাক বনাইছে, এইবিলাক হেপী বাৰ্থডে এইবিলাক কাৰ্ড বনাইছে। ৰ'ব, ভিডিঅ'টি এতিয়াও শেষ হোৱা নাই। সুন্দৰ সুন্দৰ হাতৰ আখৰেৰে তাই এইবিলাক লিখি আনিছে জন্মদিনৰ শুভেচ্ছা বাণী। গতিকে